নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। 10টাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 17,500টাতকৈ অত্যাধিক ভেকেঞ্চি আহিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। 10 পাছ 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা, এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰিব। আৰু প্ৰতিটো ভেকেঞ্চিৰ কথা ডিটেইলছত এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি ডিটেইলছ আপোনালোকে গম পাব। ইয়াত আপোনালোকে দেখিছে 10টাকৈ বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে, টোটেল 17,000 বহাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসকলে BTC গ্ৰেড 3 গ্ৰেড 4 যিখিনি ভেকেঞ্চি আহিছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, লগতে ADR ৰ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ হয়। কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা BTC গ্ৰেড 3 গ্ৰেড 4ৰ বাবে এখন বুক পাব্লিছ কৰিছে, দেখিব পাইছে। ইংলিছ মিডিয়ামৰ বুক হয়, প্ৰেক্টিছ ৱৰ্ক বুক আছে। ইয়াত আপোনালোকৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি কিছুমান আপোনালোকৰ OMR টাইপ যিটো অবজেক্টিভ কুৱেশ্যন পেপাৰ বনোৱা আছে, আপোনালোকে দেখিব পাইছে। সকলোখিনি ইয়াত দিয়া আছে। যদি এইখন বুক আপোনালোকে বাই কৰি ল'ব বিচাৰে, বাই কৰাৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন আছে, তাত গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই বুকখন যদি আপোনালোকে লৈ পঢ়ে, আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকৰ এইটো ভাল খবৰে হয়। যদি আপোনালোকে বাই কৰিব বিচাৰে, বাই কৰাৰ লিংক, এমেজনৰ লিংক আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাব। আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ চিলেবাছ কভাৰ লাভ কৰিব। জেনেৰেল ইংলিছ পাব, জেনেৰেল নলেজ উইথ আৰু আপোনালোকৰ স্পেচিয়েল আপোনালোকৰ যিখিনি আছে BTR ৰিলেটেড, আছাম ৰিলেটেড যিখিনি কুৱেশ্যন হয় সেইখিনিও লাভ কৰিব। লগতে আপোনালোকৰ লজিকেল ৰিজনিঙৰো লাভ কৰিব। আৰু এথমেটিক যিখিনি গণিতৰ প্ৰশ্ন আছে সেইখিনিও লাভ কৰিব। যদি আপোনালোকে বাই কৰিব বিচাৰে, বাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে, বাই কৰি ল'ব পাৰিব অনলাইন যোগে আপোনালোকে। চ' যদি আপোনালোকে এইটো কিৰণ পাব্লিকেশ্যনৰ পাব্লিছ কৰিছে, এখন বুক লৈ যদি আপোনালোকে পঢ়ে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰি। 500 অত্যাধিক ভেকেঞ্চি আহিছে। প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড ছুৱেজ বৰ্ডৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ 12টা ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। মানে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয়। এনেকুৱা 9টা বিভাগৰ ভেকেঞ্চিৰ কথা আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 11 মে 2025। তাৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিব পাইছে সকলোখিনি কথা ডিটেইলছত ইয়াত উল্লেখ কৰি দিয়া হৈছে। আপোনালোকৰ এটা ভাল সুযোগ আহিছে, সুযোগটো আপোনালোকে গ্ৰহণ কৰিব। গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড ছুৱেজ বৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয়। আৰু যিসকলে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি বিচাৰিছিল, তেওঁলোকৰ বাবে এটা ভাল খবৰ হয়। আৰু সম্পূৰ্ণ মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ। দ্বিতীয় যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 5 মে 2025। ইয়াৰ কাৰণে 22টা প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু লাষ্ট ডেট সম্পৰ্কে জনাইছোঁ। চ' যদি আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন সকলোখিনি কথা মই আপোনালোক ডিটেইলছত কৈ দিবলৈ বহুত ভিডিঅ' দীঘলীয়া হৈ যাব। চ' আপোনালোকে থুলমূলকৈ এটা আভাস দি দিছোঁ। যিটো আপোনালোকৰ প্ৰফেচৰৰ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যনো জানে, সিমান এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যনটো লাগিব। আৰু এইটো 5 মে ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী আৰু 8টা বিভাগৰ ভেকেঞ্চিৰ কথাও ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰিব। আৰু প্ৰথমতে মই যিটো বিভাগৰ কথা ক'লোঁ, তাত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিব পাৰিলে। আৰু যিটো আপোনালোকৰ তৃতীয়টো বিভাগ মুকলি কৰিছে, তৃতীয়টো বিভাগ মুকলি কৰিছে মই কৈছোঁ চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্ৰফেচিং ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি CPT পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 28/4/2025। মানে আপোনালোকৰ এপ্ৰিল মাহৰ 28 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত 4টা লেকচাৰাৰ আৰু এছিষ্টেণ্ট প্লেচমেণ্টৰ কনচালটেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ বাবে। এটা ভাল খবৰ আহিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লেকচাৰাৰ আৰু প্লেচমেণ্ট কনচালটেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। ইয়াৰ কাৰণে এটা ভাল সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। ভাল সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। এইটো আপোনালোকৰ তৃতীয়টো বিভাগ হয়। আৰু লেকচাৰ আৰু এছিষ্টেণ্ট প্লেচমেণ্টৰ কাৰণে বহুতে ভেকেঞ্চিৰ ক্ষেত্ৰত কমেণ্ট কৰি থাকে, তেওঁলোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো মই আপোনালোকক জনাইছোঁৱে, 28 তাৰিখ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু এইখিনি ভেকেঞ্চি মুকলি কৰিছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ আপোনালোকৰ পেট্ৰকেমিকেলছৰ ফালৰ পৰা। আৰু ইয়াত যিটো 4 নং বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ একাউণ্টেণ্ট, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট, জুনিয়ৰ ইলেক্ট্ৰিচিয়ান এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব।
সো আপোনালোকৰ এটা ভাল সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। ইলিজিবল কেণ্ডিডেট এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চ' এনেকুৱা ধৰণৰ সুযোগ প্ৰতিবাৰে আহি নাথাকে, আপোনালোকে সুযোগটো গ্ৰহণ কৰিব পাৰে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা এটা ডাঙৰ সুযোগ আপোনালোকৰ পৰা আহি গৈছে। 13 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয়, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি মুকলি কৰিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB ALP ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে RRB ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 11 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয়। ইয়াৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে 9,970টা ভেকেঞ্চি, এটা ভেকেঞ্চি নহয়, 9,970টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট সম্পৰ্কে ক'বলৈ গ'লে 11 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয় আৰু এইখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইখিনি আপোনালোকৰ এটা ভাল সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। অপৰচুনিটিৰ সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। 2025 বৰ্ষৰ কাৰণে এইখিনি ভেকেঞ্চি আহিছে। 11 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয়। 12 এপ্ৰিলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইখিনি ডিটেইলছ আপোনালোকে দিয়া দেখিব পাৰিছে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে। আজিলৈ ভিডিঅ'টো লগ পাম।